আসসালামু আলাইকুম। আজি আপোনালোকৰ মাজলৈ দহি চেণ্ডউইচ ৰেচিপি লৈ আহিলোঁ। দহিৰে চেণ্ডউইচ মই কেনেদৰে বনালোঁ আহকচোন চাওঁ। তাৰ বাবে মই এয়া কমকৈ বনাম বাবে কমকৈ লৈ লৈছোঁ। ব্ৰেড দুখন এনেদৰে কাটি লৈছোঁ। মই ইয়াত দৈ লৈ লৈছোঁ। মই গোটা দৈ লৈছোঁ। চেণ্ডউইচ বনোৱাৰ বাবে কেতিয়াও পনীয়া দৈ ল'ব নালাগে। এনেদৰে ডাঠ দৈ ল'ব লাগে। এয়া মই ইয়াত পিঁয়াজ দিলোঁ আৰু আপোনালোকে যিকোনো পাচলি দিব পাৰে, গাজৰ হওক বিলাহী হওক। মই ইয়াত বিট দিছোঁ আৰু পিঁয়াজ দিছোঁ আৰু বহুত বেছি পাচলি দিয়া নাই। আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে, বহুত বেছি সোৱাদ লগা হয়। বিট দিয়াৰ বাবে কালাৰটো ধুনীয়া পিংক কালাৰ আহি গৈছে। এয়া মই ব্ৰেডৰ ওপৰত এনেদৰে দি ল'লোঁ। মই এইখিনি এতিয়া টাৱাত সেকি ল'ম। এয়া মই পেনখনত ঘি দি লৈছোঁ। ঘিত সেকিলে অলপ খাবলৈ বেছি সোৱাদ লগা হয়। ৰিফাইনতকৈ বহুত বেছি ধুনীয়া হয়, খাবলৈ ভাল লাগে, গোন্ধটো ভাল লাগে। ইয়াত মই ধুনীয়াকৈ দুফালে সেকি লৈ অলপ সময় হ'ব দিছোঁ। এয়া চাওকচোন, বহুত ধুনীয়া হয়। মই ইয়াত মিঠা দৈ দিছোঁ, বহুত বেছিও মিঠা নহয়। আপোনালোকে নৰ্মেল দৈ দিলেও হ'ব। এচিকুট নিমখ দিছোঁ, খাবলৈ বহুত বেছি ভাল লাগে, টেষ্টটো বেলেঞ্চ কৰে। এনেদৰে আপোনালোকে বনাই চাব।